নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোৰে কি খবৰ আশা কৰোঁ সকলোৰে বহুতেই বেছি ভাল আৰু মোৰো বাৰু ভাল আৰু আজি মই আপোনালোকৰ মাজলৈ লং ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু মই আছোঁ এতিয়া নলবাৰীত মানে মাহীহঁতৰ ঘৰত আহিছিলোঁ আৰু আপোনালোকক মানে মোৰ মাহীহঁতৰ ঘৰত আগতে দুটামান মোৰ বস্তু চকুত পৰিল মানে এইজন বাবুই মানে ভিডিঅ' বনোৱাই মানে এতিয়া নবনাই আগতে বনাইছিল আৰু মানে কিছুমান বস্তু মানে বনাই থৈ দিয়া আছে আৰু সেইকেইটা বস্তু আপোনালোকক এতিয়া মই দেখুৱাম কি বস্তু বাৰু আহকচোন আৰু এই বাবুজনে বনাইছে মোৰ ভাইটি হয় মাহীৰ ল'ৰা আৰু আহক এতিয়া বস্তুকেইটা ধুনীয়াকৈ আমি চাওঁ এতিয়া বাবু এইফালে পূৰা চকলেট খাই বহি আছে আৰু সেইফালে পূৰা আপোনালোকে চাওকচোন মানে বস্তুকেইটা হৈছে এইবিলাক ঘৰ আৰু কি ধুনীয়াকৈ মানে বনাই থৈ দিছে আৰু মানে দেখিয়ে কিবা মৰম লাগি গৈছে মানে কাগজৰ বস্তু যিয়ে নহওক কিবা বস্তু আপোনালোক মানে মোৰ বাকী চব বস্তুতকৈ এটা বস্তু বেছিকৈ ভাল লাগিছে মানে সেইফালে এইখন বা বেটাৰী গাড়ীখন আৰু বেটাৰী গাড়ীখন কিবা দেখা পাই পূৰা একদম সঁচা ৰিয়েল আন লাগিছে আপোনালোকৰ বাৰু চাওকচোন বাৰু বা কিন্তু মানে কি আৰু কালাৰটো আছিল নেকি আগতে নে অলপমান হেৰি হৈছে বাৰু গাড়ীখন হ'লেও কিবা এটা মজা লগা হৈছে কিন্তু আপোনালোকে চাওকচোন এইখন চলাব পাৰি মানে চকা আছে এয়া মানে কি ক'বি আৰু বহুত বেছি ভাল লাগছে কাৰণ যিহেতু ইমান সৰু ল'ৰাটোৱে বনাইছে আৰু এইবিলাক কিছুমান মই বাৰু ইমান এইবিলাক বনাব নাজানো এইফালে বঢ়িয়াকৈ বেটাৰী গাড়ী বনাইছে আৰু এইফালে বাবুজনে বনাইছে আৰু এইফালে এইখন চাইকেলখন চাওকচোন বাৰু পূৰা চাইকেলখন পূৰা ৰিয়েল চাইকেল নালাগিছে কিন্তু কিছুমান বস্তু সৰু দেখা দে সৰু কিন্তু বনাওঁতে বহুত কষ্ট হৈ পায় এইফালে বাবুক সেনেকৈ বনাওঁতে কিমান দিন লাগছে বাবু যিয়ে নহওক কিবা বস্তুবিলাক দেখাত সহজ কিন্তু এনেকৈ চালিহে আমি ভাবোঁ বহুত সহজ কিন্তু বনোৱালিহে জানে আৰু বহুত টান আৰু ইফালে এখন ট্ৰাক গাড়ীও আছে আৰু ইফালে বঢ়িয়াকৈ কিবা পেকেটবিলাক আনি বনাই মোৰ আৰু হাতবিলাক লাইলিয়ে ভাঙি যাব খোজে এইখনো চলাব পাৰি পূৰা কাগজৰ বস্তু দিয়কচোন বাৰু আৰু এইফালে ইমান সৰু ল'ৰাটো ইমান কষ্ট কৰি কি ধুনীয়া ধুনীয়া বস্তু বনাইছে আৰু ইফালে আছে ঘৰবিলাক আৰু এইটো ঘৰটো সঁচাকৈ বা ৰং দিয়া ঘৰ লাগছে ইফালে বাবু এইটো কিমান টাইম লাগছে ঘৰটো বনাওঁতে 2 দিনমান লাগছে নেকি আৰু এইটো বনাওঁতে বোলে 2 দিন লাগছে ঘৰটো কিন্তু মজা লাগছে সঁচা কৈছোঁ মানে দূৰৰ পৰা কিবা এটা মজা লগা হৈছে ঘৰটো পূৰা এইফালে মানে খটখটলিকেইটাটো পূৰা কালাৰ কৰি দিয়া হৈছে মানে পূৰা এইফালে বিল্ডিং ঘৰটো আৰু এইফালে এইটো কিন্তু কালাৰ কৰা নাই বাৰু এইফালে মানে খিৰিকী দৰ্জাবিলাকত কালাৰ কৰিছে আৰু এই ঘৰটো চবতকৈ বেছি মজা লাগছে কিন্তু কালাৰ কৰিলে আৰু বেছি ভাল লাগিল হয় মানে এইটো অলপ ডাঙৰকৈ বনাইছে আৰু ইয়াতে কি লেখা আছে শ্ৰী হিমাংশু কলিতা মানে এই বাবুই বনাইছে বাবুৰ নামটোতে লিখি থৈ দিছে আৰু এইফালে পূৰা মানে পূৰা 3 তালা বনাই দিছে ইফালে ওপৰলৈকে আৰু ইফালে পূৰা টিঙত কালাৰ কৰি দিছে আৰু এইফালে এই ঘৰটো মজা লাগছে কিন্তু বাবু এইটো কিমান টাইম লাগছে ইমান কষ্ট কৰি মানে কাগজ তুমি নিজে ভাবি পেলাই বনাইছা নে কি আছে বনোৱা আৰু এইফালে এইটো মানে সঁচাকৈ এইটো ঘৰটো সঁচাকৈ বেছি ভাল লাগছে আৰু এইফালে আছে আৰু এইফালে সৰু সৰু ঘৰবিলাক আছে আৰু এইফালে চিখৰৰ পেকেটেদি বনাইছে মানে চাওক বাৰু এইটো ঘৰটো কি মৰম লাগছে চাংঘৰ নেকি এইটো এইফালে চাংঘৰ এইটো আৰু এইফালে বঢ়িয়াকৈ ঘৰটো পূৰা কালাৰ চিষ্টেম কৰি দিছে মানে ৰংবিলাক কাটি ফালে আৰু ইটো চাইডেও এইফালে আছে খিৰিকী এইফালে আছে খিৰিকী আৰু ইফালেও আছে ঘৰ আৰু ইফালে পূৰা এইখানে পূৰা দাঙি নিবাও ভাল হৈছে মানে ঘৰকেইটা কাগজৰ হ'লেও বহুত কষ্ট হয় মই দেখা পাই গম পাইছোঁ মানে কি আৰু আমি এনেকৈ চালিহে সহজান পাওঁ কিন্তু ওচৰৰ পৰা চালি বহুত টানে আছে কাৰণ এইবিলাক আঠা আছে কিনা খেঁচামিও আছে বহুত কষ্ট কৰি মানে বাবুবিলাক এনে ঘৰত থাকিলে এইবিলাক ঘৰ চৰবিলাক বনাই থাকে আৰু এইফালে এইটো আছে লাষ্ট আৰু মানে আৰু আছিল কিজানি আৰু আগতেও মই দেখিছিলোঁ বাবুৰ ভিডিঅ'বিলাকত কিন্তু এতিয়া নাই সেইবিলাক চব ঘৰ মানে এতিয়া কিছুমান ভাঙি গ'ল নেকি আৰু ঘৰকেইটা চাই আছোঁ কিন্তু ঘৰকেইটা বনাইছে আমাৰ চব বাবুই বনাইছে আৰু বাবুৰ লগতে মানে এইফালে আছে সৰু মাইনাজনী অলপ সহায় কৰি দিয়ে বোলে বাবুক হয়নে তোমাৰ লগত দুজনে বনাইছে নেকি ঘৰবিলাক আৰু মানে কিমান টাইম লাগে এটা ঘৰ বনাওঁতে চব ঘৰ বনাওঁতে কেইটামানত 1 দিন লাগে কেইটামানত 2 দিন লাগে তুমি সদায় বনোৱা নেকি ঘৰ সদায় নহয় কেতিয়াবা মানে তুমি ভিডিঅ'ত দিবৰ কাৰণে বনাইছিলি আৰু মানে বাবুৰ এটা চেনেল আছে এনেকৈ মানে বাবুৱে ভিডিঅ'ত দিয়াৰ কাৰণে এনেকৈ ঘৰবিলাক বনাই কেতিয়াবা দি থাকেই মানে ভিডিঅ'ত বাবুৰ এটা চেনেল আছে কিবা আছে নামটো আপোনালোকৰ চাপৰ্টে দেখা পাব মানে এই ঘৰবিলাক কেনেকৈ বনাই সেইবিলাক দেৰি কিজানি আৰু মই বাৰু চাইছোঁ আপোনালোকৰ ঘৰবিলাক কাৰণে ময়ো আগতে এটা ভাবিলোঁ মই এটা ভিডিঅ' বনাই দিওঁ আৰু সঁচা কৈছোঁ আপোনালোকৰ ঘৰটো দেখিছে কিমান কষ্ট হৈ গাইছে মানে হেৰি নহওক কিয় ঘৰটো কিন্তু বহুত কষ্ট হয় বনোৱাটোৱে জানে হয়নে বাবু আৰু কি তুমি আঠা দিয়া নেকি ইয়াতে কিনা আঠা নেকি আৰু কাগজবিলাক ক'ৰ পৰা আনা কাগজবিলাক ক'ৰবাত দোকানে পালি আনো পৰি থাকিলে আনো
সঁচাকৈ কৈছোঁ, কিন্তু ইমানেই বাবুৰ ইমান সৰু ল'ৰাটো ইমান ধুনীয়া ধুনীয়া ঘৰ বনাই, মোৰ কিবা বহুত বেছি ভাল লাগিছে দেখা পায়। আৰু মই এইবিলাক নাজানো বাৰু ঘৰ বনাব, কিন্তু মই মানে চেষ্টা কৰি চাব লাগিব আৰু মই বনাব লাগিব এনেকুৱাবিলাক। আৰু guys, আজি এই ভিডিঅ'টো এইখিনি আছিলে, আৰু ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আপোনালোকক মানে বস্তুবিলাক দেখা পাই পেলাই আপোনালোকক অলপ দেখাই দিলোঁ। আৰু মানে আজিকালি মোৰ শ্বৰ্ট ভিডিঅ' মিনি ব্লগ বনাই মানে এই লং ভিডিঅ' বনাই কথাখিনি মানে বহুত স্পীড হয়। আৰু আজি যদি ভিডিঅ'টো চাই ভাল লাগিলে আৰু কমেণ্ট এটা কৰি জনাব, আৰু যদি ভিডিঅ' চাই ভাল লাগিলে লাইক এটা কৰি দিব। আৰু যদি কোনোবা আমাৰ চেনেলত নতুনকৈ ভিডিঅ' চাই আছে, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ অন্য এটা ভিডিঅ'ত সকলোকে লগ পাম, আৰু আজিলৈ বাই বাই।